ইফালে যোৰহাট সিফালে গোলাঘাট কেনেকৈ ধৰিলে তোমাক মণিৰাম কেনেকৈ ধৰিলে তোমাক। নমস্কাৰ, মই গহপুৰত উপস্থিত আছোঁ। আজি ফুলাগুৰি চাহ বাগিচাৰ পৰা কিছু নিলগত এজন বয়সীয়াল মানুহ মোৰ লগত আছে। আপোনালোকে ফেচবুক খুলিলে সেই মানুহজনক লগ পায়। সেই মানুহজনৰ বিভিন্ন কথা আপোনালোকে শুনিছে। আজি মই অলপ আছুতীয়াকৈ তেওঁৰ লগত পাতিবলৈ ওলাইছোঁ। এয়া নমস্কাৰ কৰি আছে, এহেঁত হৈছে গোবিন্দ ককা। মই ভাবোঁ যে অসমৰ জাতীয় জীৱনৰ কাৰণে এনে মানুহৰ কথা বতৰাবিলাকৰো বৰ প্ৰয়োজন আছে। বহু বুৰঞ্জীৰ সমাহাৰ লৈ এখেতসকলে ঘূৰিছে। কেতিয়াবা আমি অকণমান হাঁহি কটাক্ষ কৰি এই গভীৰতাবোৰ কেতিয়াবা নোহোৱা কৰি পেলাওঁ। গোবিন্দ ককাৰ বহুত বেছি অভিজ্ঞতা আছে। ককা বুলি কয় বেলেগে, সেইকাৰণে মই কয় বাবা মাফ কৰিব, ককা এইবোৰ কৰিব পাৰে নোৱাৰে। কি কৰিব আপুনি এনেকৈ বিচনাত শুই থাকিব? ককা আপুনি কি আপোনাৰ মতে? বৰ্তা নহ'লে খুৰা খুৰা নহ'লে ছাৰ ছাৰ ভাইৰেল ছাৰ আপুনি গোবিন্দ ছাৰ। ঠিক আছে, শুনক। কৃষ্ণ আমি এটা কথা পাতিম, শুনক। গোবিন্দ ছাৰ, আপোনাৰ লগত কথা পাতোঁ। মাফ কৰিছোঁ। নাই একো নাই। আপোনাৰ বয়স কিমান এতিয়া? শুনক, ছাৰ বুলি ক'লে বহুত ডাঙৰ মানুহ হয়। আপুনি ডাঙৰ মানে, সৰু মানুহ নহয়। কৃষ্ণ। এতিয়া আপোনাৰ বয়স কিমান? 3 বছৰ। 8 বছৰ কিমান হ'ল? 68। আপুনি হাতীৰ ফান্দি কওকচোন অকণমান শুনি লওঁ। 1 তাৰিখ কিমান চনত হাতী মাউত প্ৰথম ঘাচি বন শিকোৱা, তাৰপিছত ৰস্তাদৰ লগত চিকাৰী মাউত গুৰুৱে আসন দিছে, তাৰপিছত ফান্দ পেলাইছোঁ, তাৰপিছত ফান্দি এই ৰিজাৰ্ভ মোৰ। কৃষ্ণ, 5টা পোৱালি ধৰিলোঁ এই জীৱনত। কিমান বছৰ বয়সৰ পৰা ফান্দি কাম কৰিছে আপুনি? কিমান বছৰ? 19 বছৰ বয়সৰ পৰা আৰম্ভ কৰিছে। ধৰক 20 বছৰ ফান্দি। বুজিলেনে ফান্দি কি বস্তু? বুজি পাইছে নাই? নমস্কাৰ। আৰু কিবা সোধকচোন, প্ৰশ্ন কৰক। নাই এতিয়া আপুনি হাতী ধৰা ফান্দি তৈয়াৰ কৰা মানুহ, ৰেজিষ্টাৰ্ড হয়নে? হয়। এতিয়া অসমত য'তে ত'তে হাতী, বনৰীয়া হাতী, হস্তি আৰু মানুহৰ সংঘাত আৰম্ভ হৈছে। কাৰ দোষ? কৃষ্ণ। কাৰ দোষ? পিতা মাতাই খাবলৈ পোৱা নাই, জংঘল নাইকিয়া হ'ল, লতা লহৰি নাইকিয়া হ'ল, একো নাইকিয়া হ'ল। তেওঁলোকৰ পিতা মাতাৰ দোষ নহয় মনীষৰ। গোটেই পাহাৰ তলি ৰং কৰিলে, হয়নে? কাজিৰঙা নাই, কাজিৰঙা শেষ। এতিয়া যিখিনি মোৰ পিতা মাতা, হাতী কথা কৈছোঁ, কাজিৰঙা শেষ। এইবোৰ জীৱ ক'ত থাকিব? পহু ক'ত থাকিব? বাঘ ক'ত থাকিব? গাহৰি ক'ত থাকিব? সব নৰমানিছে ধ্বংস কৰি দিছে। পেট আছে নে পেট? হয়নে? ভুল কৈছোঁ? শুদ্ধ। হয়নে? পেটৰ দায়ত হাতী ওলাই আহিছে। কিয়? হয়নে? কি খাম? হাতীবিলাক দেখিলে চাগে আপোনাৰ খুব দুখ লাগে, হয়নে? প্ৰভু সৰ্জন, এতিয়া নৰমানিছে কি কৰিছে? জংঘল ঝাৰ মোৰ আহাৰবোৰ ক'লৈ নিলে? আহাৰবোৰ আৰু সদায় দঁতাল হাতী মাৰিব লৈছে, বিষ খুৱাইছে হাতীক। ৰেপৰ্ট আহিছেনে? এতিয়া বননিত য'ত হাতী ঔটেঙা প্ৰিয়, সেই ঔটেঙা মানুহে বিকিছে এতিয়া। চফা ঔটেঙা বিক্ৰী কৰি খাইছে। ঔটেঙা হাতীয়ে খাই মোৰ ঔটেঙা মৰককে মোৰ ৰিজাৰ্ভত। এদিন মই বনৰীয়া হাতী এটা পোৱালি এৰি পেলাই নতুনকৈ শিকাই ধেমাগড়ত শুই আছিলোঁ। ঔটেঙা ইয়াত পৰিছিলে, পোৱালিটো এৰি দিছোঁ। খাটাং চেন লগাই বনোৱা পোৱালি এই দি মই শুই আছিলোঁ ঔটেঙাৰ তলত।
কপাহকৈ ঔটেঙা পৰি গ'ল মোৰ বুকুত। কিন্তু ঔটেঙা মোৰ পিতা মাতাৰ জয় গণেশ হৰে হৰ মহাদেৱ। ঘূৰাই এইফালে যাওঁ আহক। আল্লাহ। আহক, কথা পাতি ভাল লাগিছে আপোনাৰ লগত। এতিয়া মোক এটা কথা কওক, অসমীয়া জাতিটো এতিয়া কি স্তৰত থকা যেন আপোনাৰ লাগিছে? অসমীয়া জাতিটো অসমীয়াৰ হাতলৈ গ'ল। কিয়? কিয়? সেইদিনাখন মিটিঙলৈ গৈছোঁ, উম, শুনক, উম, মই ধুতি পাঞ্জাবী পিন্ধি গৈছোঁ, এই দাড়ি পকি গৈছে, উম, দাড়ি পকি গৈছে। অসমীয়াৰ চব ধৰ্ম ৰক্ষা কৰা নাই, চব লং পেণ্ট, লং পেণ্ট, বুঢ়াই কটাই। ডেকাবিলাকে পিন্ধিবলৈ দেখিবলৈ ভাল। অসমীয়া চব ধৰ্ম আছেনে? আছেনে? ধুতি আৰু পাঞ্জাবী। হয়নে? উম, ভুল কৈছোঁ? নাই কোৱা। বিদেশী ধৰ্ম ল'লে চব। বুঢ়া হৈ গ'ল, ধুতি পাঞ্জাবী নাই, চুৰিয়া নাই, সকামলৈ গ'লে চেলেং কাপোৰ লয়, ধুতি পিন্ধে, শাস্ত্ৰ নুশুনে। হয়নে? শাস্ত্ৰ নুশুনাটো এটা ডাঙৰ কথা হৈছে ন অসমীয়া জাতিৰ কাৰণে। শাস্ত্ৰই মানুহক ঠিকে ৰাখে, হয়নে নে? ৰাইট। শাস্ত্ৰ নুশুনে, ভাগৱত নুশুনে, হয়নে? আৰু বুঢ়া হৈ গৈছে। অসমীয়া চব ধৰ্ম ক'ত আছোঁ? মাইকী বা মতালে আছেনে? আমি গাভৰু ছোৱালীক ৰিহা মেখেলা পিন্ধাইছিলোঁ, আৰু যিমান মই আদিবাসী ফৰক পিন্ধাইছিলোঁ, হয়নে? বহুত কথা আছে, বেছি নকৰিব মোক। বহুত অসম ধ্বংস হ'ল। আজিকালি বিয়া সবাহবিলাক দেখিলে আপোনাৰ খং উঠে চাগে, অসমীয়া যিবিলাক বিয়া সবাহ। আগৰ অসমীয়া বিয়াত কি দেখিছিল আপুনি? আজিকালি কি হৈছে বিয়াবিলাকত? বিয়াবিলাকত বিয়া হোমৰ গুৰিত, হোমৰ ওচৰত চৈধ্য শাস্ত্ৰ অৰ্থ পুৰাণ চাৰিবিধ, হয়নে? জয় গুৰু শংকৰ হৰে হৰ মহাদেৱ শিৱ শংকৰ। অসমীয়াৰ হাতলৈ গ'লো, নক'ব আপোনালোকে। বিয়াবিলাকত কি দেখিছে আপুনি? কি দেখে বিয়াবিলাকত সেইটো কওক। অসমীয়া এনেকৈ প্লেট লৈ লৈ বিয়াবিলাক খায় মানুহে। আমাৰ ঘৰত আগতে যেনেকৈ বিয়া নাম চামেৰে কৰে, সেইবিলাক বস্তু নোহোৱা হৈ গ'ল এতিয়া। কি ভাবে আপুনি? তলপাত নাই, দৌৰা নাই, কিৰা কাঁহী বাতি, হয়নে? চব ধৰ্ম নাই। আৰু বেছি নকৰোঁৱেই মই, সময় কম মই। তাৰমানে জাতিটো ধ্বংস হ'ল নেকি? ধ্বংস হ'ল। লোকৰ বিদেশী পোছাক পিন্ধিছেনে? পিন্ধিছেনে? আমি যেতিয়া স্কুলীয়া ল'ৰা ছোৱালী নিছিলোঁ, সেই সময়ত এসময়ত আমি ৰঙা পাৰি, ৰঙা বস্ত্ৰ দি আমি স্কুল পঠাইছিলোঁ ছাত্ৰসকলক। ওলাই গ'ল। জয় আই অসম। আজিকালি অসমীয়া মানুহে বোলে খেতি নকৰা হ'ল। আপোনালোকৰ বহুত খেতি দেখিছোঁ, মোৰ মনটো ভাল লাগি গৈছে ইয়াত দেখি। মানুহে খেতি বাদ দিছে নেকি এতিয়া? বাদ দিছে। কি কাৰণে? কি কাৰণে? ধোঁত হ'ল। ধোঁত 8টা 9টালৈ শুৱে, জলকীয়া এজোপা নোৰোৱে, বেঙেনা এজোপা নোৰোৱে, হেন্দালি এখন দি জাতিলাও 4জোপা নোৰোৱে। কিন্তু আজি মুছলিম, আজি আমাৰ বেংগলী সম্প্ৰদায়, অসমীয়া সোপা 8টা 9টালৈ শুই থাকে, হয়নে? হয়। কেইটা বজাত উঠিব লাগে মানুহ কওকচোন? কমেও 5টাত, কমেও পাৰিলে 3টাত, 3:30 5টা। এটা মলয়া যায়, এই মলয়া লয়নে? লয়নে? ধ্বংস হ'ল। চৰ চাপৰি মুছলমানে কিন্তু সেই ৰাতিপুৱাই উঠে ন, খেতিত লাগি যায়। মৰা খেতি, ঘেঁহু খেতি, টিচু খেতি, বাদাম খেতি, আলু খেতি, মিয়াই অসমখন পুহি আছে। খবৰদাৰ হুঁচিয়াৰ। ক'লে আকৌ বেয়া পায়। অসমীয়া ধোঁত হ'ল। অসমীয়াক ক'লে আকৌ বেয়া পায়, মিয়াই ৰাখি আছে। অসমীয়া নহয়, অসমীয়া নহয়। বুৰঞ্জীত পাইছিলোঁ অহম অসম, অহম আৰু অসম, হয়নে? বুৰঞ্জীত আছে লিখা অহম আৰু অসম। ল'ৰা ৰজা বৰ্ধন বৰফুকন, এইখন আহোমৰ ৰাজ্য অসমখন, হয়নে? হয়নে? তাৰপৰা লিখিবলৈ ল'লে অসমীয়া। কিয় এই আখৰটো ক'ৰ পৰা আহিল মই বিচাৰি ফুৰিছোঁ। মিয়া শব্দটো ক'ৰ পৰা আহিল? অসমত জয় আই অসম। কিয় আহিল, ক'ৰ পৰা আহিল আপোনাৰ জানো? আৰু চব বুঢ়া হৈ গৈছে, গেছ নাই অসমত। সেইদিনা মই মিটিঙলৈ গৈছোঁ কলেজৰ, চৌধুৰী কলেজৰ, এজনো পুৰুষক নেদেখিলোঁ ধুতি পাঞ্জাবী, কাণত গামোচা, বৰ ডাঙৰ ডাঙৰ মানুহ আহিছে। চব ধৰ্ম পোছাক পতি আহিলে। আজি ছাত্ৰ ছাত্ৰী অসমৰ যিবিলাক প্ৰয়োজনীয় চিনাকি ক'ত দিম?
গোটেই লৈ গ'ল ভিডিঅ' কৰি লৈ গ'ল অসমৰ ধৰ্ম ক'ত আছোঁ বিজেপি প্ৰসাদ অসমীয়া ভাষাটো আছেনে নাই আপোনাৰ মতে এতিয়া হা অসমীয়া ভাষাটো আছেনে নাই নাই নাই। এইটোও গ'ল নাই। হয়তো গ'ল নাই অসমীয়া 12টা 13টা ভাষা শুদ্ধ ভাষা অসমীয়া ক'ব নাজানে হা হয়নে একদম হয়নে একদম ভাষা ভালকে অসমীয়া ক'ব নাজানে ন মিশ্ৰণ ভাষাটো মিশ্ৰণ শুদ্ধ অসমীয়া নহয় আমাৰ মানুহবিলাক বেছি আধুনিক হৈছে নেকি বাৰু নে কি একদম আধুনিক হৈ গ'ল একদম আধুনিক হৈ গ'ল এইবিলাক খাৰাপ হৈ গ'ল অসম 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 মানে আধুনিক হ'ব লাগে কিন্তু নিজৰটো এৰিব নালাগে হয়নে আমাৰ আকৌ এৰি পেলাই আধুনিক হৈছে নে কি হয়নে হয়নে এতিয়া নহয় মই ৰাস পাতিছোঁ হোলেঙি বৰঘূলি ৰাস পাতিছোঁ কালি শুনক বঢ়াই যোৱা নাই দেই মই হোলেঙি বৰঘূলি ৰাস পাতিছোঁ আজিও আছে ৰাস তাত অহিৰ গোৱাল শ্ৰীকৃষ্ণই য'ত গাখীৰ নি ঢালি দিছিলে অৰমিন মথনত সেই গোৱাল লৈছিলোঁ হয়নে আপুনি অলপ আগত বৰ ধুনীয়াকৈ ক'লে যে অসমীয়াত ঢৌ হ'ল দৌৰ দৌৰ ঢৌ হ'ল এইটো এনেকুৱা হৈছে নেকি যে চৰকাৰে যে কিছুমান হিতাধিকাৰী জন্ম দিছে আঁচনি জন্ম দিছে ফ্ৰীতে যে বস্তু পায় ফ্ৰী চাউল পায় সেইটো কাৰণে হৈছে নেকি বেছিকৈ ঢৌত মানুহ কি ফ্ৰী চাউল কি কৈছে ফ্ৰী চাউল কি ফ্ৰী চাউল কি ফ্ৰী চাউল চাউল আনিছিলোঁ কংগ্ৰেছে হয়নে আপুনি কংগ্ৰেছ নেকি মই কংগ্ৰেছ আচ্ছা অঁ মই ঘূৰি কংগ্ৰেছ জয় আই কংগ্ৰেছ মই ফ্ৰী চাউল? নেৰু কেতিয়াও ফ্ৰী চাউল আজি বোলে এজিবি কালে বোলে বিজেপি কালে বোলে হেনটো কালে বোলে কংগ্ৰেছ কোন সুধিছোঁ আপোনালোকক কংগ্ৰেছ কোন কোন আই কংগ্ৰেছ কোন কোন কওক ভাত স্বাধীন কোনে কৰিছিলে কোনে কৰিছিলে সব সিংহা ক'লে গ'ল জৱাহৰলাল ক'লে গ'ল মাতা ইন্দিৰা গান্ধী ক'লে গ'ল শৰৎ চন্দ্ৰ সিংহ গোলাপ বৰবৰা হাই অসমৰ একদম মণিৰাম মুখ্যমন্ত্ৰী ডাউন তৰুণ গগৈ তৰুণ গগৈ আৰু মণিৰাম ডাউন এটা গান গাম শুনিবনে মণিৰাম ডাউনৰ কওক গাওক ভালকৈ ৰাখিব দেই হা গাওক ভাত স্বাধীনৰ গান হা গাওক ইয়ে বোলে মণিৰাম সিয়ে বোলে মণিৰাম ক'লৈ গ'ল ইফালে যোৰহাট সিফালে গোলাঘাট কেনেকৈ ধৰিলে তোমাক মণিৰাম কেনেকৈ ধৰিলে তোমাক চিঠি দি ধৰিলে তোমাক মণিৰাম চিঠি দি ধৰিলে তোমাক ব্ৰিটিছৰ দিনতে ফাঁচীৰে শালতে মণিৰামৰ জীৱনটি গ'ল দেশৰে কাৰণে মণিৰামৰ জীৱনটি গ'ল ধুনীয়া খাবলৈ নেপালোঁ বাবলি জহা ধানৰ ভাত শুনিবলৈ নেপালোঁ অমাতৰ মাত মণিৰাম ব্ৰিটিছৰ দিনতে ফাঁচীৰে শালতে মণিৰামৰ জীৱনটি গ'ল জয় মাতা ভাৰত আপোনালোকে পুৰণা বিহুগীত কি গাইছিলে হুঁচৰি কি গাইছিলে এবাৰ দিয়ক না শুনিবলৈ মন আছে আপোনালোকৰ কণ্ঠত আজিকালিতো বিহুগীত চাবই নাগাওঁ। নোৱাৰা হ'ল আজিকালিতো বিহুগীত চাবই নোৱাৰা হ'ল নাগাওঁ। হুঁচৰি চাবই নোৱাৰা কিয় নাগায় এটা অকণমান হয়নে হা হয়নে মনত পৰিছে এতিয়া বিহু নাম বৰ ৰহণ শুনা অঁ আগুৰি নাই সেইটোৱেই মুখ পকৰ নাই অঁ। বিহু নাম ছটাই পৰে বতৰ ঢুঁৱলি ঐ কুঁৱলি কোনে ভাত এৰাই নি ঐ খাই ঐ মাও নাই মাউৰা তিৰি নাই বৰলা হাতী ধৰিবলৈ যায় এইবিলাক বিহুগীত হা এইবিলাক বিহুগীত সঁচা অৰ্থত দেই এইবিলাকে বিহুগীত ৰেলালি দুবৰি বনৰ লাহৰি ৰেলালি দুবৰি বন হাড়ক মাটি কৰি তেজক পানী কৰি ঐ দেহা কালৈ ঘটি লৈ ধন উহ হয়নে একদম হয়নে ভাল মনত আছে আপোনাৰ এতিয়াও এতিয়া আপুনি যে মোক ক'লে হিতাধিকাৰী ফ্ৰী কৃষ্ণ। চাউল চাউল? কংগ্ৰেছৰ দিনত দিয়া মাত নেকি মোক শব্দটো বেয়াকৈ মাফ কৰিব কংগ্ৰেছে চাউল আনিছিলোঁ হয়নে হয়নে চাউল কোনে আনিছিলে কংগ্ৰেছে আই
এতিয়া কি কৰিছে ফ্ৰী চাউল দিছে এইফালে মজা মাৰিছে 1 কেজি চাউলৰ দাম 40-50 টকা 1 লিটাৰ মিঠাতেলৰ দাম 150 টকা 1 কেজি আলুৰ দাম কিমান 25 টকা 1 কেজি এইটো কি দাইল পিঁয়াজৰ দাম কিমান 70 টকা টেক্স খোৱা চৰকাৰ চালা আপোনালোকে এইবোৰ চৰকাৰ উঠাইছে হয়নে আকৌ আহি আছোঁ মই কৈছোঁ কংগ্ৰেছত লিডাৰ কোন আছে আপুনি যে কৈছে আকৌ আহি আছো বিজেপিত সৰ্বানন্দ সোণোৱাল আছে ডক্টৰ হিমন্ত বিশ্ব ৰ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আছে কংগ্ৰেছত লিডাৰ কোন আছে কওক আপুনি কাৰ নাম ল'ব আপুনি হেমন্ত বিশ্ব শৰ্মা বিজেপি হয়নে মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁ কোনে আনিছিলে কংগ্ৰেছৰ পৰা অহা কোনে আনিছিলে পইলা আসন কোনে দিছিলে কংগ্ৰেছে হয়নে কংগ্ৰেছ পিতাই হয়নে হয় আনি শিক্ষামন্ত্ৰী আসন দিছিলোঁ কিন্তু মানুহটো ভাল মুঠ কেলে সলালে চোকা মানুহ মাকৰ পেটত কেইবাৰ জন্ম হৈছে চোকা মানুহ কিন্তু সেইটো স্বীকাৰ কৰিব চোকা মানুহ কেলে মুঠ সলালে সাপৰ নিচিনাকৈ কেলে বাঘৰ নিচিনাকৈ কংগ্ৰেছৰ দেখোন এসোপাই মুঠ সলাইছে এটাৰ নাম ক'লে কি হ'ব দুনিয়াৰ কংগ্ৰেছৰ সোপা এইটো কংগ্ৰেছ নাই যদি এইটো কংগ্ৰেছে তেতিয়াহ'লে কিয় আকৌ বেলেগ দললৈ যায় কোনে আপোনালোক একনিষ্ঠ সেৱক কংগ্ৰেছৰ মই একদম হাতজোৰ কৰিছোঁ আপোনাৰ যিটো কংগ্ৰেছ কোন জানেনে 68 ইয়াৰ্ছ আপুনি কংগ্ৰেছ কিন্তু এৰি দিয়া নাই আপুনি কংগ্ৰেছে হৈ আছে দুখে দুখে কংগ্ৰেছ হৈ আছে কিন্তু আপোনালোকে এই সৰু সৰু কেইটামান নাতি বুলিয়ে ক'ব লাগিব সিহঁত থাপলি মেলে যে বেলেগ দললৈ কি ভাবে বেলেগ দললৈ যোৱাটো উচিত পইচা লোভ এবাৰ মাতৃ গৰ্ভত জন্ম হৈছোঁ দবাই ঘৰৰ পৰা ওলোৱা নাই টকা লোভত চুম সলাবলৈ হয়নে হয়নে কবিনেশ্বৰ ৰৈছে জয় মাতা ভাৰত জয় ইণ্ডিয়া চমালি হাম কিয়া বোলা আজিকালি হিন্দীও কয় নেকি টকা লোভত মাত বেয়া শব্দ নহয় এই মোক খং উঠি যায় নাই আপোনাক বহুত মানুহে খং উঠায় মই একদম খোলাকৈ কৈছোঁ বহুত মানুহে আপোনাক খং উঠায় কৃষ্ণ খং উঠাই পেলাই বেয়া শব্দবিলাক কোৱায় কিন্তু আপুনি খুব জ্ঞানী মানুহ বহুত বেছি ভাল কথা আপুনি জানে বিৰঞ্জী জানে ইতিহাস জানে গতিকে আপোনাক নাই নাই আপোনাক খং উঠালেও আপুনি খং নকৰিব বেয়া কথা নক'ব আপোনাক চবে মৰম কৰে সিহঁতক ক'বলৈ নিদিব সুযোগে নিদিব মোবাইলত এইবিলাক ফোন কৰি কৈ থাকে না মোবাইলত ফোন কৰি কৈ থাকে মোৰ মাইকীক ৰাতি জোকাৰে ফোন কৰিছ আচ্ছা আৰু এই মোৰ আমুকলৈ আহিবিনে তামুকলৈ আহিবিনে কিয় মই কংগ্ৰেছ আপুনি এতিয়া কওক যে মই এজন বয়সস্থ মানুহ তোমালোকে মোক ফোনত এনেকৈ নাপায় অসুবিধা নিদিবা কৈ দিয়ক মিষ্টাৰ ৰাজাই কথা ক'লে বিশ্বজিৎ ডাঙৰীয়াই কিমান ক'লে নুশুনে মোক অসভ্যালি কৰি থাকে ফোনত কিয় সেইকাৰণে আপোনাৰ খং উঠে এজন বয়সস্থ মানুহ তেওঁ 68 ইয়াৰ্ছ আৰু তেখেত এজন দেশপ্ৰেমিক এই মানুহজনক যেতিয়া আপোনালোকে ফোন কৰি কেৱল হাঁহিবলৈ ইটিকিং কৰিবলৈ কথা কিছুমান ক'ব তেতিয়া মানুহজনক খং উঠাটো স্বাভাৱিক আৰু সেইকাৰণে খং উঠে কেতিয়াবা কিন্তু এতিয়া দেখিছে মোৰ লগত কথা পাতি থাকোঁতে তেখেতে খুব ধুনীয়াকৈ বুৰঞ্জী জাতীয় জীৱন এই সম্পৰ্কে ধুনীয়া বৰ্ণনা তেখেতে মোৰ লগত দি আহিছে খুব ধুনীয়াকৈ দি আহিছে আপোনালোকে শুনিছে খং নুঠাব আপোনালোকে এখেতক কাৰণ এজন বয়সস্থ মানুহ আৰু এখেতে খুব ধুনীয়াকৈ বহু উপলব্ধি আছে তেখেতৰ অভিজ্ঞতা আছে সেই অভিজ্ঞতা কেৱল আমাৰ সন্মুখত কৈ আছে